এবাৰ যিটো ঘটনা কৰিল সেই তেনেকুৱা কাম কৰিছে বুলি ভাবে নেকি? এইটোতো সেইদিনা যিটো ঘটনা হৈছে সেইটোতো প্লেনিঙতে কৰিছে। আপছো ইনভলভ আছে, ইউপিপিএলো ইনভলভ আছে। ডাইৰেক্ট ইয়াৰ ওপৰত আমাৰ কুৱেৰি হ'ব, কমিশ্যন বহাব। আচলতে ক'ত পৰা কেনেকৈ সেইটো কোনে ইনষ্টিগেট কৰিছে, প্লেনিংটো কেনেকৈ কৰিছে, সেইবিলাক চব আউট হৈ যাব। মুঠতে আমি ৰিটায়াৰ্ড জাজমেণ্টৰ আণ্ডাৰত আমি এইটো কুৱেৰি বহাম, বহুত ভালকৈ কুৱেৰি হ'ব আৰু আমি এইটো জাজমেণ্টটো আমি বিচাৰিম। তদন্ত কৰি এৰেষ্ট কৰিব নাই, এইটো জাজমেণ্ট হোৱাৰ পিছত কাক এৰেষ্ট কৰিব লাগে নালাগে সেইটো আইনে দায়িত্ব ল'ব, আইনে কাম কৰিব। আমাৰ ক'ব লগা একো নাই। আগতে প্ৰতিবাদ নাছিল ইউপিপিএলৰ সময়ত এপছুৱে, আপুনি লগে লগে এইটো আমি জানো। এতিয়া বদলে ন ৰেষ্ট এইবিলাক ওলাব, এইবিলাক মোৰ কাৰণে নতুন কথা নহয়। ইহঁতে ওলাবই, কৰিব। সেইটোৱে ইহঁতৰ যেতিয়া নিজে শাসন কৰিব তেতিয়া আৰু বদলেন নাই, কি নাই চব পাহৰি যায়। এতিয়া আপচুৱে মানে দিশহাৰা হৈছে বস্তুটো, মানে এতিয়াতো ক্ষমতা নাই, আমি কি কৰিম, সেইটোৱে, বেলেগ একো নাই। আৰু আপচু আমিও চাই আছো ইহঁতৰ বড়োলেণ্ড মুভমেণ্টক কিমানলৈকে লৈ যাব পাৰে। নতুন পৰিকল্পনা কি আছে আপোনাৰ?